7 নিউজ অসমৰ জৰিয়তে কালী পূজা আৰু লগতে দীপান্বিতাৰ অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি জাগিৰোডৰ ছুপাৰ মাৰ্কেটত কালী পূজাৰ উপলক্ষে এখনি নাম পাৰ্টি আয়োজন কৰা হৈছিলে। কালী পূজাৰ কৰ্মকৰ্তা বিষয়ববীয়াসকলে তেখেতে অশেষ কষ্ট কৰি প্ৰত্যেক বছৰে তেওঁলোকে এই নাম পাৰ্টি আৰু কালী পূজা সুকলমে পৰিচালনা কৰি আহিছিলে আৰু এই বছৰ যোৱা বছৰৰ দৰে আগৰ দৰে এই বছৰো তেওঁলোকে অশেষ কষ্ট কৰি পেলাই এই পূজাখন আয়োজন কৰিছে। জাগিৰোডৰ ৰাইজৰ ইয়াৰ সহায় সহযোগিতাত তেওঁলোকে এই পূজাখন তেওঁলোকে সুকলমে আগুৱাই নিছে আৰু আগলৈকো তেওঁলোকে এই পূজাখন ইয়াত থাকি আৰু ডাঙৰ কৰিব কাৰণে আশা কৰিছে। সকলো ৰাইজলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পূজা কমিটিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক বৰ্ষত যাতে ইয়াত থাকি আৰু ডাঙৰ কৰি পূজাখন কৰিব পাৰি তাৰে আমি ধন্যবাদ। নমস্কাৰ। 7 নিউজ অসমৰ জৰিয়তে আমি অসম সকলোকে আজি কালী পূজাৰ উপলক্ষে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি জাগিৰোডৰ ছুপাৰ মাৰ্কেটৰ যিখন পূজা ইয়াৰ কালী পূজা চলি আছে, তেখেতসকলে আমাৰ বহাবৰজাৰী আমাৰ নামৰ দল, এটি সৰু নামৰ দলটিৰ নাম হৈছে কলমকৰীয়া দল। সেই নামটি ইয়াতে অনুষ্ঠান কৰিবলৈ আহিছোঁ আৰু কালী পূজাৰ সমূহ সদস্য যিসকলে আমাক সহযোগিতা আগবঢ়ালে তেখেতসকলে ধন্যবাদ জনাইছোঁ। আৰু আজি আমি যিখন পালোঁ আহি তাৰ বাবেও আজি 7 নিউজ অসমৰ জৰিয়তে যিখিনি পালোঁ তেখেতসকলকো আমি অধিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। কওক, এইবাৰ কেনেকৈ পূজা আয়োজন কৰিছে? জাগিৰোড বাৰোৱাৰী শ্ৰী কালীমা থানত প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এই বছৰো আমি মাৰ পূজাভাগ কৰিবলৈ আমি আয়োজন কৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে আমি এই পূজাভাগ আমি আয়োজন কৰিছোঁ। আজি প্ৰথম দিনত আমি নামতি পাৰ্টি আমি আমন্ত্ৰণ জনাইছোঁ 12 বজাৰ পৰা আৰু মাৰ পূজাভাগ আজি গোটেই ৰাতি হ'ব। অহাকালি আমি নাট্যগোষ্ঠী মাতিছোঁ 6 গাঁৱৰ পৰা বিষ্ণুজ্যোতি নাট্য পৰিষদৰ দ্বাৰা অহাকালি নাট পৰিৱেশন হ'ব আৰু এই পূজাৰ জৰিয়তে গোটেই বিশ্বৰ শান্তি তথা গোটেই জাগিৰোডবাসীৰ মংগলৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে কামনা কৰিছোঁ।